হেল্ল' বন্ধুসকল, মই আছোঁ আপোনালোকৰ লগত অমৰজ্যোতি চৌধুৰী। আজি মই আলোচনা কৰিম এনেকুৱা এটা এপৰ বিষয়ে, যিটো এপৰ জৰিয়তে আপোনালোকে অতি সহজে যিকোনো দৃশ্য নিজৰ মোবাইলত ৰেকৰ্ড কৰিব পাৰে। আপোনালোকে ভাবিব পাৰে যে ৰেকৰ্ডটো সকলো মোবাইলতে কৰিব পাৰি। এইটো আৰু কি ডাঙৰ কথা হ'ল। কিন্তু বন্ধুসকল, ইয়াতে আৰু এটা ডাঙৰ কথা আছে, যিটো আপুনি যেতিয়া ৰেকৰ্ড কৰে তেতিয়া নিশ্চয় আপোনাৰ স্ক্ৰীনটো অন হৈ থাকে বা দেখা যায় আপুনি কি ৰেকৰ্ড কৰি আছে। বেলেগ এজনে আহিলে আপোনাৰ মোবাইলটো চালে গম পাব যে আপুনি কি ৰেকৰ্ড কৰি আছে। কিন্তু আপুনি ধৰকচোন এনেকুৱা এটা পৰিস্থিতিত পৰি আছে, যিটো পৰিস্থিতিৰ জৰিয়তে আপুনি বস্তুটো ৰেকৰ্ড কৰিব লাগে, কিন্তু বেলেগে গম নোপোৱাকে। বেলেগৰ অজানিতে আপুনি দৃশ্যটো ৰেকৰ্ড কৰিব লাগে। এনেকুৱা পৰিস্থিতিত যদি পৰে, তেতিয়া এই এপছটো আপোনাৰ বহুত কামত আহিব বুলি আশা কৰিছোঁ। এইটো এপৰ এটাই কি, আপুনি যদি এবাৰ ৰেকৰ্ডেড আৰম্ভ কৰি দিয়ে, তাৰপিছত যদি আপুনি পাৱাৰ অফ কৰি দিয়ে, স্ক্ৰীন যদি অফ কৰি দিয়ে, তথাপিও বস্তুটো চলিয়ে থাকিব, ৰেকৰ্ডেড হৈয়ে থাকিব। বলক দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াৰ কাৰণে কি কৰিব লাগিব, আপোনালোকে প্ৰথমে এটা এপছ ডাউনলোড কৰিব লাগিব। এই এপছৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। প্ৰথমে আৰু আপুনি এইটো ডাইৰেক্ট ইয়াৰ পৰা আপুনি কৰিব পাৰে, ইনষ্টল কৰি ল'ব পাৰে। ইয়াতে গ'লে আপুনি চাৰ্চ বটনত ক্লিক কৰি লিখিব লাগিব হাইডেন কেমেৰা উইদাউট আইকন। হাইডেন कैमरा विदाउट आइकन सर्च कीजिए। আপোনালোকে সার্চ কৰাৰ লগে লগে প্ৰথমে যিটো অপশনটো আহি যাব, এটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি ইনষ্টলত মাৰি দিয়ক, ইনষ্টল হৈ থাকিব। ডাউনলোড হৈ গৈছে, মই এবাৰ ইনষ্টল কৰি লৈছোঁ বস্তুটো। অলপ সময় অপেক্ষা কৰক বন্ধুসকল, অলপ শ্ল' হৈ আছে। ইনষ্টল হৈ গৈছে। ইয়াৰ পিছত কি কৰিব, আপুনি বস্তুটো এবাৰ অপেন কৰি লওক। ইয়াতে আপোনাৰ পৰা কিবা অনুমতি বিচাৰিব, অনুমতিখিনি আপুনি দি দিব, যেনেকুৱা ফটো, তাৰপিছত ৰেকৰ্ডিঙৰ মাইক্ৰফোনৰ অনুমতি বিচাৰিব, এইখিনি আপুনি দি দিব। ইয়াৰ পিছত ভিডিঅ'ৰ কেমেৰাৰ অনুমতি বিচাৰিব। দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ এলো হ'ব। ইয়াতে আপুনি এইটো বস্তু অন কৰি দিব লাগিব, পাৰ্মিশ্যনটো দি দিব লাগিব। তাৰপিছত এটা বেক মাৰিব। বেক মাৰাৰ পিছত মই এইটো এপছ লগৰ জৰিয়তে কাম কৰি আছোঁ, ইয়াতে আপোনাৰ লগতো নাই। মোৰ আৰু এটা এপ লক আছে, সেইকাৰণে এপছ লগটো মাৰিব দিছে। ইয়াতে আহি গৈছে। আহি যোৱাৰ লগে লগে অলপ দেৰি হৈ আছে বন্ধুসকল। এইটো ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহি যাব। ইয়াৰ পিছত ইয়াতে এটা পাছৱৰ্ড লাগিব আপোনালোকৰ সুৰক্ষাৰ বাবে, আপোনাৰ বাহিৰে যাতে এই বস্তুটো কোনো লাৰিব নোৱাৰে, সেইকাৰণে এটা পাছৱৰ্ড দিব। আপোনাৰ যিকোনো পাছৱৰ্ড, আপোনাৰ মনে যিটো বিচাৰে সেইটো পাছৱৰ্ড দিব পাৰে। ইয়াতে এগেইন মাৰিব দিছে। মোৰ এটা ইচ্ছা অনুযায়ী এটা পাছৱৰ্ড দি দিলোঁ, অ'কে দিলক। তাৰপিছত ইয়াতে আছে, ইয়াতে মোড আছে, ডিউৰেশ্যন আছে। আপুনি ইয়াতে ডিউৰেশ্যন আগৰ পৰাই কৰি ল'ব লাগিব। যেতিয়া আপুনি যদি অফ কৰি দিয়ে তো কৰি দিব। ইয়াৰ পৰা আপুনি টাইমখিনি ছেট কৰি ল'ব পাৰে। কিমান মিনিট আপুনি বস্তুটো বনাব। যদি আপুনি 20 মিনিট কৰি দিয়ে, ইয়াতে 20 মিনিট গ'লে অট'মেটিকলি অফ হৈ যাব। তাৰপিছত আৰু নহয়। আৰু ইয়াতে আছে আনলিমিটেড, হৈয়ে থাকিব যিমান সময়লৈকে আপুনি বন্ধ নকৰে। আৰু এইটোৱে বস্তু এইটোৰ। 10 মিনিটতে মই অ'কে কৰি দি আছোঁ। তাৰপিছত মোডত আছে, ডিফল্ট আছে। ইয়াতে আপুনি ষ্টাৰ্ট ইমিডিয়েটলি ৰেকৰ্ডিং এইটো কৰিলে হ'ব। কিবা কিবি দিয়া আছে, আপোনালোকে চাই ল'ব ভালদৰে। তাৰপিছত স্ক্ৰীন অন, এইটো আপুনি নিদিব।
এইটো আপুনি যেতিয়া কৰিব মানে এইটো অন কৰি দিলে কি হ'ব, আপোনাৰ যেতিয়া স্ক্ৰীন যদি অফ হৈ থাকে তেতিয়াহ'লে এই বস্তুটো কাম নকৰে, তেতিয়াহ'লে ৰেকৰ্ডেডটো নহয়। সেইকাৰণে এইটো অফে থাকিব দিয়ক। অন কৰি দিলে এইফালে ছেটিংছ আছে, ছেটিংছত আপুনি চাব পাৰে কি কৰিব, কেমেৰা কণ্ট্ৰল ল'ব পাৰে, ৰেজুলেশ্যন আপুনি ইয়াৰ পৰা কমাই ল'ব পাৰে, বঢ়াই ল'ব পাৰে। ইয়াতে চাই লওক লষ্ট আছে, কোৱালিটি দি দিব এটা। তাৰপিছত অৰিয়েণ্টেশ্যন আছে, মানে ৰোটেট কৰিব পাৰি ইয়াৰ পৰা। তাৰপিছত কেমেৰা আছে, কেমেৰা আপুনি কোনটো দিব কোনটো নিদিব ইয়াৰ পৰা দি দিব পাৰে। ষ্ট'ৰেজটো চেঞ্জ কৰি ল'ব পাৰে, ইয়াতে দি দিব। হাইডেন ভিডিঅ'খিনি হাইডেন কৰিব নেকি আপুনি, এটা বেক দিব। তাৰপিছত ইয়াতে এটা অপশ্যন আছে মেমৰি লিষ্ট ভিডিঅ', মানে ইয়াতে মই এতিয়ালৈ কৰা নাই, নতুন আনিছোঁ যিহেতু, যিখিনি ভিডিঅ' মই কৰিম ইয়াতে হৈ যাব। আৰু এইটো বস্তু এটা কি, এইটো বস্তু অফলাইনতে চলে। এইখিনিৰ কাৰণে মানে বস্তুটো ভাল, অফলাইনত চলে যিহেতু, তাৰ বাবে আপোনালোকৰ মানে বহুত এটা সহায়ক হ'ব বুলি ভাবিছোঁ। ইয়াতে কি হ'ব, আপুনি যেতিয়া বস্তুটো ইয়াতে ক্লিক কৰিব লগে লগ মানে ষ্টাৰ্ট ৰেকৰ্ডেড, মানে ৰেকৰ্ডেড হৈ আছে, অট'মেটিক ৰেকৰ্ডেড হৈ থাকিব। ৰেকৰ্ডেড হৈ আছে। তাৰপিছত এইখিনি বস্তু আপুনি যেতিয়া এটা অফ কৰি দিব, অফ কৰি দিয়াৰ লগে লগে অফ হৈ গ'ল। তাৰপিছত এইটো আপুনি ইয়াৰ পৰা দেখিব নোৱাৰে। যদি আপুনি বস্তুখিনি দেখিব খোজে, মই একেবাৰে বেক কৰি নিদিওঁ, হোম বটমত ৰাখি দিলোঁ বস্তুটো। তাৰপিছত আপোনাৰ MX প্লেয়াৰত যাব, বঢ়িয়াকৈ MX প্লেয়াৰত যোৱাৰ লগে লগে আপুনি বস্তুখিনি হাইডেন কেমেৰাত পাই যাব। হাইডেন কেমেৰা হাইডেন কেমেৰাত পাই যাব বস্তুটো। হাইডেন কেমেৰাত বস্তুটো ধুনীয়াকৈ পাই যাব, আপুনি চেষ্টা কৰিব নালাগে। বন্ধুসকল, আজিৰ কাৰণে এইখিনি। যদি কিবা কনফিউজ লাগে বা কোনো এটা ঠাইত আপুনি যদি বুজি নোপোৱা থাকে, তেনেহ'লে মোক কমেণ্ট কৰি অৱশ্যই জনাওক। মই চেষ্টা কৰিম আপোনাৰ সমস্যাৰ সমাধান কৰিবলৈ। এতিয়ালৈ জয় হিন্দ, জয় অসম, নমস্কাৰ।